আজিকালি সকলোৰে বেছিভাগ সময় এনেদৰেই পাৰ হয় নহয়নে বাৰু? আজৰি সময়ত আমি 5 মিনিট এই মোবাইলটো চাই লওঁ বুলি ভাবি কেনেদৰে 1 ঘণ্টা বা 2 ঘণ্টা পাৰ হৈ যায় আমি গমেই নাপাওঁ। খোৱাৰ সময়তো আমি মোবাইলটো টোপনি ধৰালৈ চাই লওঁ বুলি অলপ ভাবোঁতে কেতিয়া চকু টানি টানি ধৰে, বিষাই যায় আমি গমেই নাপাওঁ। বৰ্তমান সময়ত আমাৰ এই ছ'চিয়েল মিডিয়াসমূহে সকলোকে নিচেই কাষতে পোৱাত সহায় কৰে। সঁচা ক'বলৈ গ'লে এই ছ'চিয়েল মিডিয়াসমূহ বা অন্য প্লেটফৰ্মসমূহ বেয়া নহয়। এই ইউটিউবৰ বাবেই মই আপোনালোকৰ লগত এই ভিডিঅ'ৰ মাধ্যমেৰে সংযোগ হ'ব পাৰিছোঁ। কিন্তু আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো ক'ত? এই সমস্যাটো আচলতে আমি আৰু আমাৰ অভ্যাসসমূহ। হাতৰ মুঠিতে আমি সহজতে সকলো খবৰ, সকলো এণ্টাৰটেইনমেণ্ট পাবলৈ সক্ষম হৈছোঁ যদিও আমাৰ আচল এণ্টাৰটেইনমেণ্ট, যি আমাৰ আচল হাঁহি, কেনেবাকৈ আমি হেৰুৱাই পেলাইছোঁ নেকি? বৰ্তমান আমাক এতিয়া মোবাইলৰ ভিতৰত এটা অদৃশ্য মেচিনে চলাই আছে। আমি যিখিনি কথা ভাবোঁ সেই সকলোখিনি মোবাইলটোৱে আমাক দেখুৱাই থাকে। আনকি কি খাব লাগে, কি চাব লাগে, আনকি কি ভাবিব লাগে তাকো এই মোবাইলটোৱে নিয়ন্ত্ৰণ কৰে। আগতে আমি বাহিৰৰ জগতখনত হাঁহি ধেমালি কৰি কথা বতৰা পাতি খুব আনন্দিত হৈছিলোঁ। বৰ্তমানত পৰিয়ালৰ সকলোৰে খবৰ আমি এই মোবাইলটোৰ জৰিয়তে পাওঁ। কিন্তু আগতে এই খবৰ ল'বলৈ আমি ফিজিকেলি যাব লগা হৈছিলে। সেই সময়ছোৱাত কোনো ধৰণৰ কোলাহল নাছিল আৰু আমাৰ এটা মনৰ শান্তি আছিল। কিন্তু বৰ্তমান সময়ত আমি আমাৰ ইম'চনবোৰ কেনেকৈ দেখুৱাওঁ? এটা ইম'জিৰ জৰিয়তে, নহয়নে বাৰু? আজিকালি সেই সময়বোৰো নিচেই চুটি। আৰু ঠিক একেদৰে আমাৰ সেই সম্পৰ্কবোৰ বহুত দূৰত যেন লাগে। মই মাজে মাজে খুব ভাবোঁ আমি টেকন'লজি ব্যৱহাৰ কৰাটো উচিত, কিন্তু টেকন'লজিয়ে আমাক ব্যৱহাৰ কৰিবলৈ লোৱাটোহে এটা চিন্তনীয় বিষয়। ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰাটো কোনো ভুল নহয়, কিন্তু যদিহে ফিজিকেলি আমাৰ সন্মুখত থকা ব্যক্তিজনক আমি যদি গুৰুত্ব প্ৰদান নকৰোঁ, সেইটোহে এটা খুব ভাবিবলগীয়া কথা হৈ পৰে। আমি বেছিভাগেই আমাৰ মুহূৰ্তসমূহ উপভোগ কৰাৰ পৰিৱৰ্তে আমি মাথো কেমেৰাত বন্দী কৰিবলৈ বেছিকৈ লৈছোঁ। সেয়ে মই কেতিয়াবা ভাবোঁ এই ডিজিটেল ৱৰ্ল্ডখনৰ পৰা মাজে মাজে ব্ৰেক লোৱাটো খুব জৰুৰী। মাথো এই আমাৰ স্বাস্থ্যৰ বাবে নহয় বা আমাৰ মগজুৰ বাবেও নহয়, আমাৰ হেৰাই যোৱা কিছুমান শান্তিৰ বাবে। আমাৰ এই মোবাইলটোৰ বাবেই মই ভাবোঁ আমাৰ আন্তৰিকতা, মৰম, আৱেগ বা আমাৰ সহানুভূতিসমূহ লাহে লাহে কমি আহিবলৈ ধৰিছে। আৰু সকলোৱে হয়তো এইটো অনুভৱ কৰে যে আমাৰ আচল হাঁহিৰ গুৰুত্ব এটা সৰু ইম'জিতকৈ বহুত বেছি। এই ডিজিটেল কোলাহলসমূহ অলপ আঁতৰত ৰাখি সময় পাৰ কৰাটো কিমান প্ৰয়োজন বুলি ভাবে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এই কথাখিনি প্ৰয়োজনীয় সকলোলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ সাহস দিবলৈ নাপাহৰিব। থেংক ইউ। That's it for today. See you in the next one.